হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মানে যাই আছোঁ কলেজত আৰু আশা কৰোঁ চবৰে খবৰ পাতি ভাল বোলে মোৰো ভালে খবৰ পাতি আৰু কলেজত অহাৰ লগে অদ্ভুত বস্তু দেখিলোঁ মানে পাৰ্থ 2 মাহৰ মূৰত মানে কলেজত আছে আৰু এইফালে এটা চাগাৰৰ হাঁহি নাচাগে আৰু এইফালে প্ৰাৰ্থনা কৰি ল'লোঁ আৰু প্ৰাৰ্থনা কৰা হৈছে আৰু এটা বস্তু দেখিলোঁ মানে আমাৰ কলেজত কিবা কাম চলি আছে মানে এই ডেস্ক বেঞ্চগিলে মানে নি আছে মানে আজি কেইদিনমান আগত এডিআৰ এক্সাম গৈছিল নে বেলেগ স্কুলৰ পৰা ডেস্ক বেঞ্চগিলা আনিছিল আৰু এইগিলাখান নি আছে এতিয়া আৰু গাঁৱৰ কেইটামান চলিকো লাগ পালোঁ সেন্দৰ কাম কৰি আছিল আৰু এইফালে এতিয়া ক্লাছ চাছ কৰা হ'ল ঘৰত যাই আছোঁ আৰু ঘৰত মানে ডাইৰেক্ট যাব নোৱাৰা বহুতখিনি বজাৰ আছে কিবা কিবি কিনিব লগা আছে আৰু প্ৰথমে আহি গ'লোঁ মানে এখন দোকানত মানে ইয়াৰ পৰা ষ্টিক ফাইল কেইটামান ল'ব লাগিল প্ৰেক্টিকেলৰ কাৰণে পইচা লৈ ল'লোঁ আৰু তাৰপিছত আহিলোঁ মই গেলামালৰ দোকান এখনত এই চাপৰ কপিলি দানা কিবা কিবি ল'ব লাগব মানে যিহেতু গৰু চৰু আছে এইগিলাখান লাগবই দেচোন এইবিলাক কপিলি দানাও লৈ ল'লোঁ অলপমান আৰু এইগিলাখান লৈ কিনে আহি গ'লোঁ মানে খুৰৰ দোকানত চাইকেল থওঁনে তাতে আহি যোৱাৰ লগে লগে লবাৰ টেঙা কাটি আছে লবাৰ টেঙা মানে খাৱাই নাই এইবাৰ লবাৰ টেঙা অলপ খালোঁ মানে একদম যি জ্বলা দিছে একদম দিয়াৰ লগে লগে পাগলা হৈ গৈছোঁ তাৰ এইফালে মই ঘৰত যাওঁ তহঁতক লগ পাম